কি মেল পাতি আছে ৰচন চাউলত কাম কৰিব কি মেল পাতি আছা দিনৰ হাজিৰাটো লৈ যাবি ল'ৰা ছোৱালীৰ লগত খেলিব আনিছ নে কি কাম কৰিব আহিছা হ'ব দিয়ক বাইদেউ কৰ পেদি মানুহ এইবিলাক আহে আন্টি তই চালে কামত যাব দেৰি হ'ল নালগে যা বাহিৰতে লৈ যা মোৰ কামত যাব দেৰি হ'ব তোমাৰখিনি লৈ যা ক'ত হাজিৰা কৰিব আজি গাঁৱতে কৰিম আৰু ৰমেনহঁতৰ তাতে তোৰ কষ্ট হয় না ইমান যে কাম কৰা মা দেউতা মই সৰু থাকোঁতেই ঢুকাল মইতো মা দেউতাক দেখা নাই তোকে মই মা দেউতা এইবিলাক বাদ দি তই ভালকে খালি কি পঢ় ডাঙৰ মানুহ তোৰ পৰীক্ষা কোনদিনা মোৰ পৰীক্ষা অহাকালি তই কি কৰি আছা ইয়াতে যা পঢ়িব যা মোৰ কামত যাবা দেৰি হ'ল পঢ়বি না দেখিছেনে ইমান লেতেৰা গোবৰ চোবৰ থাকে এই গৰু ছাগলী সেইগিলা চোৱাচোন কেনে লেতেৰা তাতে ভাল ঘাঁহ পাবি দে সেইটো মাক দেউতাক নহয় ছোৱালীজনী নহয়নে বল বল জোকাও বল স্মিতা কি খবৰ তোৰ তোমালোক দেখো কেতিয়া আহিলা এনে অলপ ফুৰিবলৈ আহিলো এই মাক দেউতাক নাই গম পা না নাপাওঁ এই দাইদাকে হাজিৰা কৰে জীৱনটা কিন্তু এবাৰ খেতি বেয়া হোৱা নাই এৰা ধান দেখো ভালেই হৈছে আমিও আগৰ পৰম্পৰাবোৰ ৰাখি আহিছোঁ দে কি কয় জীৱনটা হয় হয় তোমাৰ ভণ্টি কেনে আছে দে ভালে বহুত দিন দেখাই নাই নহয় তাইক এৰা তাইক যেতিয়া ৰাস্তাত পাইছিলোঁ তাইৰ বয়স 5 মাহ নে 6 মাহ আছিল আজি এইখিনি ডাঙৰ হ'ল জীৱনটা মই দেখিছোঁ তই তাইক কিমান কষ্ট হৈ ডাঙৰ দীঘল কৰিছা তাই মোৰ সকলো তাইৰ যদি কিবা হয় ময়ো মৰি যাম জীৱনটা বেলাও হ'লচোন ফটো কাম কৰি যাওঁ যে বেলাও হ'ল দে মোৰ নাম কৰুণা সকলোৱে দেখিলে কয় কৰুণা ক'ত পলাবি হাৰামি ইমান দিনে গোলামী কৰি আছিলো এতিয়া তোৰ কি হ'ল তোৰ এতিয়া কি দেখ ভক্তি জাগি গেল নেকি তোৰ এই গৰু চোৱাত বহুতো কাম কৰিলো এতিয়া আন নকৰো কিয় বে মোৰ ছোৱালীজনী হাঁহে দেউতা আপুনি বেয়া কাম কিয় কৰেনো মই এইবিলাক কি কম আৰু মই এইবিলাক কৰিব নোৱাৰো কি খাই নোৱাৰা যদি আৰে মোক মাৰিবি মাৰ না এদিন নহয় এদিন তই ফাঁচিবি বছৰ আগত কোনোবা আহিলে চিন্তাই জ্বলাই দিম চালা মাছ কোনোবাই চাই আছে ভাল না বে একবার কি হলো তো পঞ্চায়েত
তোৰ ভণ্টিক কৰোণা আছে জীৱনদা কৰোণা কৰি থকা মই শুনিছোঁ কথাটো 100% চিয়ৰ না তোৰ ভণ্টি সিহঁতে মাৰিছে মই নিষ্কাৰেৰে শুনিছোঁ কৰোণা জীৱনদা কৰোণাৰ বিৰুদ্ধে মানে এখন এজাহাৰ দিয়া ভাল নেকি এতিয়া এজাৰ চাজাৰৰ প্ৰয়োজন নাই এই কেছটো বহুত ওপৰত গুচি গ'ল আবে সিহঁতে মোৰ ভণ্টিক মাৰিছে মোৰ ভণ্টিক এতিয়া ব্যৱস্থা মই নিজে কৰি ল'ম কিন্তু জীৱনদা কিন্তু চিন্তু একো নাই মোৰ যদি এই যুদ্ধত কিবা হয় তই চিতাখন মই জ্বলাই দিবি পাইছা বুজি আহিছোঁ মই এবাৰ ক'ত যাবি তই ঐ চালা হাৰাবি তই মোৰ ভণ্টিক মাৰছা চালা তোৰ আজি ৰেহাই নাই তোৰ মই জীৱন চেষ্টা কৰি দিম আবে তই কি চাফা কৰা বে মোৰ ভণ্টি কি কৰিছিল তোৰ লাজ নালাগিল সেই কণমানি তোক মাৰিব মই এতিয়া কেনেকৈ জীয়াই থাকিম আবে তই মানুহক জিন্দাই জিন্দাই জ্বলাই ভাল পা ন এতিয়া তই নিজকে চা নিজকে জ্বলালেনো কেনে লাগে তোৰ যা তয়ো কোনিয়া বাট ভেটি দেখা তই পাহৰি গলি তই মোৰ ভণ্টিক মাৰিছিলি নে নাই তইহে নেকি মোৰ চাঞ্চক মাৰা